সুপ্ৰভাত জনাইছোঁ। মই ভাজিম বন্ধাকবি আৰু গাজৰ। এই বন্ধাকবিটো চাবচোন, মই পটককৈ কেনেকৈ কাটি ল'ম। চাওক, বন্ধাকবি এইখনেৰে কাটিম। বন্ধাকবিখিনি খুব সোনকালে আৰু মিহিকৈ কটা হৈ যায়। দেখিছেনে, বন্ধাকবিখিনি খুব সুন্দৰকৈ কটা হৈ গৈছে এইখনৰ সহায়ত। এনেদৰে মই এয়া গাজৰ গাজৰো দি দিলোঁ। বন্ধাকবি গাজৰ মটৰ ভাজিলে খুব ভাল লাগে, কিন্তু আজি মোৰ ওচৰত মটৰখিনি শেষ হ'ল। বন্ধাকবি আৰু গাজৰেই ভাজিম। খুব কম সময়ত কিমানখিনি বন্ধাকবি কাটি ল'লোঁ। এনেকুৱা কটা বন্ধাকবিৰে চালাড, পকোৰা আদি বনাবলৈ সুবিধা হয়। বন্ধাকবি আৰু গাজৰখিনি এনেদৰে ভাজিছোঁ। আজি দুপৰীয়ানো কি চিম্পলভাৱে ৰান্ধিম, তাকে দুপৰীয়াৰ থালিখন দেখুৱাম বাৰু। বন্ধাকবিৰ পকোৰা বনাইছোঁ। ইফালে ভাজিখনো হৈছে, গেছটো অফে কৰি দিলোঁ। ভাজিখন হৈ গৈছে আৰু ইফালে বেঙেনা ফ্ৰাই আৰু আজিৰ থালিখন দেখুৱাবলৈ চেষ্টা কৰিম বাৰু। একেবাৰে চিম্পুল থালি এখন ৰেডি কৰিলোঁ।